নমস্কাৰ, মই এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো কলেজৰ পৰাই আৰম্ভ কৰি দিছোঁ। আজি কলেজত সকলোৱে একগোট হৈছে কাৰণ আমাৰ কলেজত আজি বাৰ্ষিক ক্ৰীড়া দিৱস অনুষ্ঠিত কৰা হৈছে। সকলোৱে ফ্লেগ হোষ্টিঙৰ কাৰণতে আহি ৰৈছেহি। এটা ফ্লেগ হোষ্টিং হ'ব। আমি সকলো গৈ আছোঁ লাহে লাহে। এয়া আমাৰ কলেজৰ ছাৰ বাইদেউসকল। এয়া আমাৰ শান্তিপ্ৰিয় বাইদেউগৰাকী শান্তনা। এয়া আমাৰ কৰ্বী বাইদেউ। ইয়াৰ পিছত অংক ছাৰ আৰু আমাৰ এইফালে পিছলৈ প্ৰত্যুষ। এয়া সকলো ফ্লেগ হোষ্টিঙৰ কাৰণতে ৰেডি হৈ আছে আৰু অৱশেষত ফ্লেগ হোষ্টিঙো হৈ গ'ল। কৰি আছে সকলো একদম ৰৈ চাই আছে ধুনীয়াকৈ লাইন পাতি। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমাৰ শান্তনা বাইদেউ আছে। এই ছাৰে দুআষাৰমান কৈছে খেলৰ সৈতে জড়িত। তাৰপিছতে আমি সকলোবোৰ আহি ফিল্ড পালোহি। আমাৰ ছাৰ বাইদেউ সকলো আহি পাই গ'লহি আৰু লাহেকৈ এইটো তাৰ পালেগৈ সেইটো এয়া আমাৰ আকৌ ইংলিছ ছাৰে খেলৰ আগত ৱাৰ্ম আপ কৰিছে দৌৰি পিনি। আমাৰ ছাত্ৰ ছাত্ৰীসকলো আহি পাই গ'লহি ফিল্ডত। এতিয়া সকলো খেললৈ ৰেডি হোৱাহে তাকে আমাৰ বাইদেউ পুৰা ৰ'দ এখন কি ক'ব কওক। বহুত ভাল লাগিছে আৰু কি ক'ম আৰু কৈ বাইদেউ খেল উপলক্ষে কৈ দিয়ক। কাৰ্যবোৰ হয় তাৰে কামনা কৰিছে আমি কৈ বাইদেউ কৈ দিয়ক। ভাল লাগিছে, বহুত দিনৰ পৰা ক্ৰিকেট খেলিবলৈ পাইছোঁ। খেলিম মানে খেলা নাই। আমাৰ ইংলিছ ছাৰ মই ফিল্ডখনতে টুকাই ঘূৰি ফুৰিছোঁ পাগুৰি চাগুৰি মাৰি ৰ'দৰ কাৰণে। খেলৰ ওপৰত আমাৰ ইংলিছ ছাৰেও কিবা এটা কৈছে শুনকচোন। আমি ফাৰ্ষ্ট পাইছোঁ দৌৰত ৰাকেশ ছাৰ ফাৰ্ষ্ট, বিবেক ছাৰ 200 মিটাৰত ফাৰ্ষ্ট ন। আমাৰ ছাত্ৰ ছাত্ৰীসকলে পূৰা ৱাৰ্ম আপ কৰিছে আৰু একদম খেলৰ কাৰণতে যা যোগাৰ চলাই দিছে। এয়া আমাৰ মামু বাইদেউ পোৱালিটো কালি তাৰ বাৰ্থডে আছিলে, সেই তাকে কৰি বাইদেউ বাৰ্থডে উইচ কৰি আছে। আৰু এয়া আমাৰ ৰানিঙৰ কাৰণতে প্ৰস্তুতি চলি আছে, লাইন পতাই আছে। ছোৱালীকেইজনী ৰানিং কৰিব লাহেকৈ। তাৰপিছত ছোৱালীসকলৰ পিছতে এতিয়া আকৌ আমাৰ ল'ৰাকেইটাকো ৰানিং কৰাব আৰু এতিয়া ল'ৰাকেইটা দৌৰিবলৈ সাজু। এয়া গ'ল 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 পূৰা পূৰা দৌৰিছে। এয়া পূৰা দৌৰি দৌৰি আহি পাইছেহি আৰু ফাইনেল। কোন ফাৰ্ষ্ট হয় কোন ছেকেণ্ড হয় এতিয়া পূৰা কম্পিটিশ্যন চলিছে সিহঁতৰ মাজত। এয়া গৈছে লাষ্টতে থাৰ্ড হোৱাজনে তেখেতকে দেখি আমাৰ কলেজৰ ডাইৰেক্টৰ ছাৰো পূৰা দৌৰিছে, ইংলিছৰ ছাৰো সহযোগ কৰি দিছে। আৰু তাৰপিছতে আমাৰ ছাৰহঁতে ছাত্ৰ ছাত্ৰীসকলক পাৰ পানী খেলাই আছে, পূৰা খেলি আছে। এই দুজনে লাষ্টত ফাইনেল আৰু কোন ফাৰ্ষ্ট হয় কোন ছেকেণ্ড হয় পূৰা খেলিছে আৰু ৰাইজে। লাষ্টৰ অৱশেষত আমাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ব্ৰঞ্জ গ'ল্ড, এয়া চিলভাৰ, এয়া ব্ৰঞ্জ। তাৰপিছত আমি টিচাৰ চিনো কিয় পাছ কৰিম, আমিও পাৰ পানী খেলি দিলোঁ আৰু সকলোৱে মিলি পিনি আৰু ল'ৰাবিলাকে মন্থন কৰি পিনি। ইয়াত তাৰপিছত কাবাডী খেলৰ প্ৰিপেৰেশ্যন চলি গৈছে। ইয়াত টছ হৈছে, কাবাডী খেল হ'ব আৰু এতিয়া লাহেকৈ ষ্টাৰ্ট। এয়া টছত এয়া জিকি গ'ল মণিষাহঁতৰ গ্ৰুপ। এয়া গ'ল কাবাডী খেলিছে আৰু পূৰা চাবচোন এতিয়া কেনেকৈ একদম থাপাকৈ ধৰিব এতিয়া। এয়াহে খেল আৰু পূৰা জোচ একদম হেঁচা মাৰি থৈছে। চাবচোন এইকেইটা হেঙতে ধৰি ৰাখি থৈ দিব এতিয়া এইগৰাকীক এতিয়া চবেই চাপত মাৰি। এই টিমটো জোচ কিন্তু বহুত বেছি আকৌ দেই। আমাৰ আকৌ শান্তনা বাইদেউ ছাত্ৰ ছাত্ৰীসকলৰ খেল দেখি লৈ পিনে তেওঁ ৱাল পাৰ হোৱা খেল খেলিবলৈ আৰম্ভ কৰিছে। ৱালখন পাৰ হ'বলৈ চেষ্টা কৰি দিছে আৰু নবহিব দেই শান্তনা বাইদেউ, ৱাল ভাগি যাব কিন্তু আকৌ দেই। অৱশেষতে টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত ক্ৰিকেট খেলখন আৰম্ভ হৈ গ'ল আৰু অৱশেষত টিচাৰখিনিয়ে জিকিলে। আৰু তাৰপিছতে এয়া লং জাম্প চলিছে। এয়া তাৰপিছত আমি ৰ'দতে বহি বহি চাই আছোঁ। ছাৰে শান্তনা বাইদেউ উৰণিখনকে টানি লৈছে পূৰা আমাৰ অংক ছাৰে। আৰু এয়া লাষ্টত কামোৰ খাই খাই বহি আছোঁ আৰু ৰ'দ লৈ লৈ পূৰা মাথাত ৰ'দে ধৰি গৈছেগৈ, ভোক লাগি গৈছেগৈ। তেতিয়া ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। তেতিয়া আজিলৈ বাই।